হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজলৈ আনিছোঁ আমাৰ শদিয়াৰ কিছুমান দলং। দেখিছেনে, এয়া হৈছে বাঁহৰ দলং আৰু এই দলং পাৰ হৈ আমি যাব লাগে আমাৰ গাঁওবোৰলৈ। আৰু এই দলঙেৰে ইপাৰ আৰু সিপাৰত কেইবাখনো গাঁও, কেইবাখনো পঞ্চায়ত জড়িত হৈ আছে। লগতে আমাৰ অঞ্চলত বহুত নেতা পালি নেতা পাৰ হৈ গ'ল, বহুত চৰকাৰ আহিলে আৰু গ'ল, কিন্তু আমাৰ দলংবোৰ হৈ নুঠিল। দেখিছেনে, আবেলি সময়ত দেখিছেনে প্ৰাকৃতিক সৌন্দৰ্যৰ কিমান মনোমোহা দৃশ্য। আমি গৈ আছোঁ আমাৰ গাঁৱলৈ বুলি, আৰু যাওঁতে যাওঁতে আপোনালোকক দেখুৱাব বিচাৰিলোঁ আমাৰ শদিয়াৰ কিছুমান ৰাস্তাৰ লগতে দলং। আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা ৰাখিছোঁ। দেখিছেনে, এয়া হৈছে চাপৰিৰ মাজে মাজে আমি এনেকৈ গৈ আছোঁ। এয়া আহি পালোহি দলং, আৰু এই দলঙৰ ওপৰেদি আমি পাৰ হৈ এতিয়া যাব লাগিব আমাৰ ঘৰলৈ। দেখিছেনে, আৰু এই দলঙৰ ওপৰত পাৰ হৈ যোৱাৰ লগে লগে এজনক দিব লাগে 10 টকাকৈ। কিমান যে চৰকাৰ আহিল আৰু কিমান যে গ'ল, কিন্তু আমাৰ এই দলংখন হৈ নুঠিল। ভাবিছিলোঁ নতুন চৰকাৰখনে আমাৰ এই সৰু সুৰা সমস্যাবোৰ সমাধা কৰি দিব, কিন্তু আমাৰ এই সৰু সুৰা সমস্যাবোৰ তেওঁলোকৰ চকুত নপৰিল। আমাৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰ'ল, বাঁহৰ দলং বাঁহৰ হৈয়ে থাকিল। এয়া হৈছে আমাৰ শদিয়াৰ নাচাৰিঘাট। আপোনালোকে দেখি অনুমান কৰিব পাৰিছে চাগে, এয়া হৈছে সম্পূৰ্ণ চাপৰি। আৰু আবেলিৰ সময় দৃশ্যবোৰ অৱশ্যে ভালো লাগিছে। দেখিছেনে, আপোনালোকক ভিডিঅ'টো নেদেখাই থাকিব নোৱাৰিলোঁ। আপোনালোকে আহি থাকক মোৰ লগে লগে, আৰু শেষলৈকে চাই যাব বুলি আশা ৰাখিছোঁ। কিছু দূৰ যোৱাৰ পাছতে আৰু এখন দলং পাম। সেই দলংখন পাৰ হোৱাৰ পাছতে আমি মেইন ৰাস্তাটো পাম। গতিকে আহকচোন বাৰু, চাই থাকক আপোনালোকেও ভিডিঅ'টো। এনেদৰে আৰু আমি কিছু দূৰ যোৱাৰ পাছতে আৰু এখন দলং পাম। দেখিছেনে, এয়া দলংখনৰ ওচৰ চাপিলোহি। এয়া হৈছে তৃতীয়খন দলং। এইখন পাৰ হৈ যোৱাৰ পাছতে আমি মেইন ৰোড পাম। ইতিমধ্যে দলংখন আমি পাৰ হৈ আহিলোঁ। কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।